দেৰি হ'ল আহিব কৈছিলোঁ নাহিলে দেখোন 10টা বাজি ইমান দেৰিলৈকে থাকে না কাম কৰিব আহিবা সেই ইমান মানুহৰ লগত বিৰাট দিগদাৰ কিবা কোনখিনি কাম কৰিব লাগে ও খুড়ী খুড়ী ও খুড়ী ভাইনা ইমান দেৰি হ'ল কিহৰে এই ঘৰ কৰা তুমি কাম আছিল যে কেন দেৰি হ'ল ঘৰৰ কাম কৰিলে আৰু হ'ব না ইমান দেৰি হ'ল 10টা বাজিলে 10টা বজাত মানুহৰ ঘৰত কাম কৰিব আহে নেকি অলপ জানিব লাগে নিজে বেলেগৰ ঘৰত কাম কৰি ফুৰা 10টা বজাত আহা কাম কৰবা না আমাৰে এনে কৰা নাজানো আৰু অচল বুলি যা 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 এনে দেৰি হৈছে কিয় ইমান বেয়াকে হ'লি ওচৰৰ মানুহ আছে একদিন দেৰি হৈ গৈছে একো নহয় ওচৰৰ মানুহ বেয়া হ'ব নালাগে অচলৰ মানুহ বুলি পইচা আৰু কমকে দিবিতো লয় নেকি তাহোন পইচা ল'বই পইচাৰ কাৰণে তাহোন কাম কৰিব আহিছে পেটৰ দায়িত্ব পইচাটো দিবাই লাগব পইচাটো দিবাই লাগব আমি যেনেকে কৈছো পইচাটো দিবাই লাগব সেনেকে তাহোনৰ তাহাৰ এটা টাইম আছে নহয় টাইম মতে কাম কৰিব আহিব আছে একদিন দেৰি হ'লে একো নহয় নহয় তাহাঁতৰ যিটা টাইম তাহোন সেই টাইম মতে আহিব লাগে একদিন দেৰি হ'লে একো নহয় দে একদিন দেৰি হ'লে হৈছে কিবা কথা ঘৰত অসুবিধা আছে দেৰি হৈছে এই পইচাৰ কাৰণে তাহোন পেটৰ দায়িত্বত আহে কাম কৰবা পইচাটো দিবাই লাগিব এই যা যিকোনো কৰি থাক এই আপিতাৰ লগত মৰণ বুজিও নাপায় বুজিও নাপায় ইমান মুখ আৰু নাপায় নদী দে ইয়াৰ লগত সেই যা মানুহ বেয়া ই মানুহৰ লগত কথা ব্যৱহাৰো নাজানি মানুহৰ লগত কথা ক'বা ই আপিতা হৈছে এইখিনি দিয়া হোৱা নাই হৈছে ৰ মাইনা হৈছে এই ৰাতিপুৱাৰ পৰা এইকেইখন বেলাই দিয়া হোৱা নাই আৰু আছে এইখিনি জংঘলগিলা জুৰবা আছে হৈছে 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 আছে দি ভালকে দি নহ'লে গোটেই গৰুগিলা সেনেকে তামোলগিলা খায় আমাৰ আৰু অলপ তামোলৰ গুড়গিলা অলপমান গোবৰ দি সেই কৰি দিবি দে ভাল কৰি দিবি হৈছে দে যাং ৰ আৰু কিবা কৰিব লাগে কৰি আছো দে হয় নেকি আৰু এইলা আছে ভাতকেইটা খাবি যা আছো যা ভাতকেইটা খাই কৰবি আৰু এই নেমু ডালৰ যে ইমান জংঘল আছে এইলা কাটি নিবি দে যা হ'ব দে তাৰপিছত যাম মই যা হৰি হৰি ৰাম কৃষ্ণ খা
আমাৰ ভাত ভাজিলোঁ ভাত ভাজোঁতে ভাত দেখোন মেলা আছিল কামলা তাতকৈ অলপমান ভাত দিছে এই দুপৰীয়াৰ ভাত দিছোঁ আৰু কিমান দিবা লাগে কামলা মানুহ সেইখিনি দিছোঁ যে সেইখিনিয়ে বহুত হৈ যাব যাওঁ কামে কৰিব আহিছে খাবা আনে নহয় এতিয়া সেই মানুহ দুপৰবেলা ভাত কেইটাৰ কাৰণে পেটৰ কাৰণে ভাত খাবা কাম কৰিব আহিছে তো অলপমান ভাত দিছা নাপায় নহয় সেনে কাম কৰবা যা ইমান যদি মৰম লাগছে নিজৰ খিনিও দিয়া যা সেই যি দিছোঁ তাকে খাই উঠি যাওক তই বেয়া কাম কৰা তই ভাত খাবি যাই আছোঁ অকমান দে মাইনা ৰ হ'ল হ'ল দে সেইখিনি গোটেই দিয়া হ'ল না হৈছে এই আজি 200 টকা দিছোঁ দে আজি 200 টকা দিছোঁ পিছত দিম যা আজি খুচুৰা নাই 200 টকা দিছা অঁ ঘৰত চাউল নাছিলে সেইকাৰণে নিব লাগিছিল আৰু তোৰ বয়ৰ অসুখ খুচুৰা নাই যে খুচুৰা টকাটো দিলেই হয় খুচুৰাই নাই এখন খুৰীৰ লগত নাই এই মাৰ লগতো নাই মাকটো জানাই বেমাৰী মানুহ খুচুৰাই নাই খুচুৰা টকাটো দিলোঁ হয় দিম যা এতিয়া ওচৰতে দিম যা এখন 500 টকা দিব পালোঁ হয় কিন্তু তোৰতো খুচুৰা নহ'ব নাই মই খুচৰা তোৰ ক'ত খুচুৰা থাকিব সেইকাৰণেতো ওচৰতে ঘৰত দিম দে মই দে হ'ব দে 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 থাং দে দে আৰু লাগলি কখন বা খবৰ দিম দে হ'ব দে দে 9টা বাজিল আজি মা উঠা নাই সদায় মোক ৰাতিপুৱা মায়ে চাহ দিয়ে আজি বাৰু কি হ'ল না গায়ে বেয়া কিন্তু গায়ে বেয়া হৈ থাকে আজি গা বেয়া কালি গা বেয়া মানুহৰ ভাল চিন্তা কৰাতে কৰাতে বিছনাত পৰিব আৰু এতিয়া কোনবাৰে চাওঁ ৰ কি হ'ল একবাৰ মা 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 কি হল আরে গাছা ঠান্ডা পড়ে গেছে সাম মা মা এটা কি হল মুখের মার মা কি হল রে মার কি হল মার ভগবান কি ভাবছে মার মা কাক পাম হ্যাঁ ও দাদা দাদা ও দাদা শুনকচোন দাদা ও দাদা মাৰ কিবা হৈছে শুনকচোন অলপ আহ ৰাম কেনে মানুহ মই এই বিপদত কাকোৱে নাপাওঁ মাক কি কৰিম এতিয়া মাইনা এতিয়া তাক মাতি মাতি ইয়াৰ কি পাইছে তাৰ ঘৰত ডাঙৰ এক পাক মাইনা দাদা কি হ'ল খুৰীৰ নাজানো মাৰ কি হৈছে বা মুখেদি একদম কিবা ওলাই গৈছিল মই মুচি দিলোঁ দাদা মই ইমান বাটৰ মানুহ এটাক মাতলোঁ কায়ো মাত নিদিল খুৰী 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 চাওকচোন দাদা ভৰি চৰি একদম ঠাণ্ডা পৰি গৈছে মাইনা মা মা মাইনা খুৰী নাই ইয়াত দে কি মা 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 মোক ইফালে এৰি থৈ গৈছে মা মাইনা মাইনা দাদা কি কৰা দাদা এই ৰাতিপুৱাৰ কাম কৰি আছিলোঁ ৰমচি আনি দিম গৰম দিছে আজি ভাত পানী হ'ল ভাত বহাই নাই তই দাদা এই একলা মানুহ আৰু বহাম ৰ লাহে লাহে খাব নালাগে কামখিনি ভালে ভালে গেলে নহয় দাদা জ্ঞান দিয়ক তাকেইতো সুধি আগতে ঘপককৈ গেলাক দে
কথা নাই বাতৰা নাই সিদিনাখন মই কাম কৰি থাকোঁতে ভালেই আছিল থাকোঁতে আৰু গেলা না দাদা মোক সিদিনাখন ইমান বিপদৰ পৰা যে উদ্ধাৰ কৰিল দাদা ইমানখিনি এটা ডাঙৰ বিপদ নাই কাহিও এটা ঘৰত মানুহ যে মই ভাবলো কি ৰাস্তাত কাৰোবাক দেখা পাম বুলি মাৰ এনেহেন হোৱাতে ভয় লাগি গৈছে এনেহেন পা নাই ৰাস্তাত গেলো আকৌ এটা মানুহ কাক কিবা দেখা পালো ইমান মাতলো মাতে নিদিল মোক চাইও মাত নিদিল আৰু কি ক'ম আৰু মই দাদাক ইমানখিনি সেই কাম কৰিব অহাতেও দেৰিকে অহাতেও ইমানখিনি কথা শুনাইছিলোঁ তথাপিতো দাদাই যে মোক দৌৰি অহা দেখা পাই কিনে আহিছা দাদা তাৰ কাৰণে বহুত বহুত ধন্যবাদ দাদা আহি কিনে মোক ইমান বিপদৰ পৰা যে উদ্ধাৰ কৰিল একো নহয় দে ভাই কি বিপদৰ সময়ত মানুহ চলি সিতিয়াহে আচল মানুহ হয় বিপদৰ সময়ত গাঁৱৰ মানুহ যদি আমি যদি আমি হিংসা কৰোঁ বা কিয়াল কৰোঁ আমি দুখীয়া মানুহ হ'লেও আমি চবকে ভাল পাওঁ সেইটোৱে আৰু আমি গাঁৱৰ মানুহ একেলগে ভালে ভালে থাকিব লাগিব গোটেইগিলাই সেনেকৈহে ভাল হয় দাদা তাকেইতো এনেকৈ গোটেইকেইটা লগে ভাগে থাকিব লাগিব আৰু বিপদৰ সময়ত যদি সহায় কৰিছোঁ এতিয়া ভগৱানে মোক একদিন চকু মেলি চাব ঘৰত একলা খায়ো নাই খুৰীও আছে খুৰী আৰু খুৰী আছিল সেইকাৰণে আৰু দে চাহ খাব নাখাং দে চাহ আহি থাকব মাজে মাজে হ'ব দে আহি থাকোঁ দে শুই থাক পঠাই দিম ৰ